আপোনালোকৰে বিধায়ক আছিল তাৰ সময়ত অশোক শৰ্মা তেওঁ এতিয়া আমাৰ নহয় আৰু তেওঁ এতিয়া গ'ল তেওঁ পাষ্ট কি দেখিছে এতিয়া আজি নলবাৰীত কি দেখিছে গ'ল আৰু তেওঁ এতিয়া হীনমনতাত ভুগি থাকিব ঘৰত বহি আগত এখন ডাঙৰ সমাজত আছিল অশোক শৰ্মাক কোনে চিনি পায় বিজেপিকহে চিনি পায় বিজেপিত নাই যিহেতু কোনো চিনি নাপায় মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ কি হ'ব এতিয়া কেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰিব এতিয়া আমি ত্ৰিৰংগ যাত্ৰাত আছোঁ আপোনাৰো নাম ওলাই আছে মন্ত্ৰী মই ক'লো কি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এখতিয়াৰৰ কথা তেখেতে যেতিয়াই কৰে নহয় জানো মই আগতে কৈছোঁ যে 5জন গ'লে 5,000 আহিব সেয়া আমাৰ দায়িত্ব আৰু মই ভাবোঁ যে আজিৰ এই পবিত্ৰ দিনটোত ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত মানুহৰ নাম ল'ব লাগে ৰাষ্ট্ৰৰ কাৰণে যোনে জীৱন উচৰ্গা কৰিছে ৰাষ্ট্ৰৰ কাৰণে যোনে জীৱনটো দিবৰ কাৰণে ওলাই আহিছে তেনেকুৱা মানুহৰ নাম ল'ব লাগে যোনে ৰাষ্ট্ৰপ্ৰেমৰ পৰা ৰাষ্ট্ৰৰ স্বাৰ্থক বাদ দি নিজৰ ব্যক্তিগত স্বাৰ্থত যায় সেই মানুহৰ নাম আজি লোৱা অনুচিত আজি ল'ব নাপায় কথাখিনি তদাৰক কৰিছিলোঁ আৰু তেখেতসকলৰ যিটো কথা আছিলে আমি ইতিমধ্যে নলবাৰী চহৰৰ গুৰুত্বপূৰ্ণ ঠাইসমূহত দিনৰ ভাগত ডাম্পাৰ বা তেনেকুৱা ডাঙৰ ট্ৰাক সোমোৱা নিষেধাজ্ঞা দিছোঁ আৰু খুব কম দিনৰ ভিতৰত পুলিচ বিভাগক মই নিৰ্দেশনা দিছোঁ অত্যন্ত কঠোৰ হ'বৰ কাৰণে কথাটো এইটোৱে যে বিভিন্ন ধৰণৰ অঞ্চলটো বহুত ডাঙৰ গতিকে বিভিন্ন ধৰণৰ ইয়াৰ লগত ব্যৱসায়িক মানুহ জড়িত হৈ থাকে আমাৰ স্থানীয় ব্যৱসায়ীও জড়িত হৈ থাকে কিছুমান কথা ইফালে দিলে আকৌ সেই ব্যৱসায়ীসকল মোৰ ওচৰত আহে যে আমাৰ দিন ৰাতি ব্যৱসায়টো নচলা হৈ যায় সেইকাৰণে মই সম্পূৰ্ণ ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু জিলা প্ৰশাসন পুলিচ প্ৰশাসনক নিৰ্দেশনা দিছোঁ যে আপোনালোকে বিধি মতে নিয়ম মতে সকলো কাম কৰক আৰু যিমান পাৰে দিনত অন্ততঃ স্কুল টাইমটোত যেটো অফিস টাইম স্কুল টাইম যেটো মেজৰ টাইম য'ত ল'ৰা ছোৱালী বেছিকৈ ওলাই বা আমাৰ চাকৰি হ'লে বেছি সময় সেই সময়খিনিত যাতে সম্পূৰ্ণৰূপে বন্ধ ৰাখে তাৰ কাৰণে নিৰ্দেশনা দিছে মূল্য বৃদ্ধিটো স্যাৰ দেখা গৈছে ইয়াত বজাৰৰ কোনো নিয়ন্ত্ৰণ নাই জিলা প্ৰশাসনৰ এটো কি কৰিব আচলতে আমি সাধাৰণ মানুহবিলাক মৰি যোৱা অৱস্থা হৈছে কথাটো এনেকুৱা যে মূল্য বৃদ্ধিয়ে সাধাৰণ মানুহক চুই যায় আৰু সাধাৰণ মানুহৰ লগত আমি আছোঁ মূল্য বৃদ্ধিত আমি চেষ্টা কৰোঁ চৰকাৰখনে কেনেকৈ ইয়াক নিয়ন্ত্ৰণত ৰাখিব পাৰে কেতিয়াবা আমি বিভিন্ন ব্যৱস্থাৰ মাজেৰে সফল হওঁ কেতিয়াবা তৃণমূল পৰ্যায়ত আমাৰ সফলতা ঠিক হ'ব নোৱাৰে বা আমি চেষ্টা কৰিলেও কেতিয়াবা ৰৈ যোৱা যায় আমাৰ চৰকাৰখনৰ সম্পূৰ্ণ চেষ্টা আছে যেনেকৈ মূল্য বৃদ্ধি আমি কমাই আনি ৰাইজক সহায় কৰিব পাৰোঁ এফালে শাক পাচলিৰ মূল্য বৃদ্ধি কথাটো এনেকুৱা যে শাক পাচলি যিসমূহ ব্যৱসায়ী আমি যিখন হ'লচেলাৰ বা যিসমূহ মাজৰ মধ্যভোগী তাক আমি হেঁচা মাৰি ৰাখিবৰ কাৰণে সহজ কিন্তু সাধাৰণ শাক পাচলি ব্যৱসায়ীলৈকে কেতিয়াবা আমাৰো অসুবিধা হয় তথাপিতো মই এটা কথা কওঁ যে মূল্য বৃদ্ধিৰ কাৰণে আমাৰ চৰকাৰে যিমান দূৰ পাৰে কৰাৰ চেষ্টা কৰিছে